हेलो एवरीवन সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত নৰ্থ ইষ্টৰ নেশ্যনেল পাৰ্কছৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আসামৰ নেশ্যনেল পাৰ্কছখিনিৰ বিষয়ে চাই লওঁ। আসামত 7খন নেশ্যনেল পাৰ্ক আছে আৰু এইকেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক। এতিয়া আমি কুৱেশ্যনলৈ আহিম। ফাৰ্ষ্ট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নামদফা নেশ্যনেল পাৰ্ক। এই নামদফা নেশ্যনেল পাৰ্কখন অৰুণাচলত অৱস্থিত। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 2খন। অৰুণাচলত 2খন নেশ্যনেল পাৰ্ক আছে। এই দুখন হৈছে নামদফা নেশ্যনেল পাৰ্ক আৰু মৌলিং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ওৰাং নেশ্যনেল পাৰ্ক। অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। দিহিং পাটকাই নেশ্যনেল পাৰ্কখনক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কেইবুল লামজাও নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কখন মণিপুৰত অৱস্থিত আৰু ই লকটক হ্ৰদৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন, মিজোৰামত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2খন। মিজোৰামত 2খন নেশ্যনেল পাৰ্ক আছে আৰু সেইকেইখন হৈছে মুৰলেন নেশ্যনেল পাৰ্ক আৰু ফন পাইন নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, মেঘালয়ত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2খন। মেঘালয়তো 2খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইখন হৈছে বালপক্ৰম নেশ্যনেল পাৰ্ক আৰু নকৰেক নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াতো 2খন নেশ্যনেল পাৰ্ক আছে, ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক আৰু বিচন বা ৰজাবাৰী নেশ্যনেল পাৰ্ক। পাছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জিম কৰবেট নেশ্যনেল পাৰ্ক। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন জিম কৰবেট নেশ্যনেল পাৰ্ক আৰু এইখনক প্ৰথমতে হেমিছ নেশ্যনেল পাৰ্ক নামেৰে জনা গৈছিল। এইখন উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? নৰ্থ ইষ্টৰ নেশ্যনেল পাৰ্কখিনি বহুত ইম্পৰ্টেণ্ট হয়। ADREৰ বাবে আপোনালোকে ভালকৈ চাব। ইয়াৰ উত্তৰটো হ'ব কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনটাংকি নেশ্যনেল পাৰ্ক নাগালেণ্ডত অৱস্থিত। নাগালেণ্ডত এখনেই নেশ্যনেল পাৰ্ক অৱস্থিত, সেইখনেই হৈছে ইনটাংকি নেশ্যনেল পাৰ্ক।